Hey guys, finally পাৰ্মিশ্যন পাই গ'লোঁ আৰু এতিয়া মই কিহৰ পাৰ্মিশ্যন পাইছোঁ বলক মোৰ লগত চাব। দেখিলে নহয়, হাইলাইট কৰিবলৈ আহিছিলোঁ ৰাইজ। প্ৰথমবাৰ হাইলাইট কৰিছোঁ, ফাৰ্ষ্ট টাইম। পাৰ্মিশ্যন মানে মাৰ পৰা ল'বলগীয়া হৈছে, মানুহজনৰ পৰা ল'বলগীয়া হৈছে। অৱশ্যে মোৰ ইমান মন নাছিলে, তথাপি এনেই লাইফত চব ট্ৰাই কৰিব লাগে নহয় জানো, গতিকে এইটো এবাৰ ট্ৰাই কৰিছোঁ। নিজকে কেনেকুৱা লাগে, লুকটো চেঞ্জ কৰিব লাগে মাজে মাজে। চুলি নাকাটো বুলি ভাবিছোঁ, গতিকে চুলি কটা নাই। বিয়াৰো যিহেতু এবছৰ হোৱা নাই, গতিকে চুলিও কটা নাই। গতিকে নিউ লুক কি এটা দিওঁ নতুন বছৰ বুলি, গতিকে হাইলাইটকে কৰি দিলোঁ আৰু। কেনেকুৱা লাগে নিজকো নতুন ট্ৰাই কৰি চালোঁ। পিছে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। মোৰতো ভালেই লাগিছে বাৰু, আগতে যিহেতু বিয়াৰ আগতে চুলি কটা আছিলে, গতিকে বেয়া লগা নাই, ভালেই লাগিছে মোৰ। পিছত আৰু ভালকৈ কৰিবলৈ পাৰিম যদি মন যায়, কিন্তু মই বেছিকৈ ক'লা চুলিয়ে ভাল পাওঁ। এতিয়া বলক মাৰ ৰিভিউ লওঁ, কেনেকুৱা লাগিছে মাৰ। কেনে লাগিছে? কিয় বুঢ়া মানুহ হেন পাব? কেনে লাগিছে? ভাল লাগিছে না? সঁচাকৈ